নমস্কাৰ সকলোলৈ মোৰ চেনেল প্ৰণাশমিনী ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু নতুন বছৰৰ বহুত শুভেচ্ছা জনাইছোঁ আপোনালোক সকলোকে আৰু আমি নতুন বছৰৰ এই নতুন মাহৰ দুদিন পিছতে আমি আহিলোঁ এয়া পলৈ আহিলোঁ আপোনালোকে চাই থাকক আৰু দেখুৱাই আছোঁ আৰু আমি আহিলোঁ হিড়িম্বা বাথৌ মন্দিৰলৈ বুলি আমাৰ ওচৰতে ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু তো আমি স্কুটি লৈ পেলাই আহিছোঁ আমি ভণ্টি আৰু মই আহিছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ এয়া মন্দিৰৰ চাৰিও চাইডটো আপোনালোকক ধুনীয়াকৈ দেখাই দিম আৰু সময় পালে আপোনালোকেও আহিব এবাৰ চাই যাব বহুত ধুনীয়া মানে বহুত ধুনীয়া ঠাই আৰু বহুত ধুনীয়া লাগি থাকিবলৈ একদম শান্তিময় জেগা বুলিও ক'ব লাগিব চাই থাকক আৰু এয়া মোৰ কেমেৰামেন হৈছে আমাৰ ভণ্টি আৰু আগে মই অলপ দেখুৱাইছোঁ Let's go. আমি ক'লৈ আহিছোঁ হিড়িম্বা মন্দিৰ মানে হিড়িম্বা বাথৌ মন্দিৰ এই ভিতৰৰ ফালে দেখাই দিওঁ ভিতৰৰ ফালে আৰু ভিতৰত ধুনীয়াকৈ দুটামান মূৰ্তি থৈ দিয়া আছে আপোনাক ভণ্টিয়ে দেখাই দিব এইবিলাক মূৰ্তি বগৰী আছে বাট পকা নাই এইফালে হৈছে এইখিনি পিছফালৰ অংশ আৰু চাওকচোন এইমাত্ৰ একদম মানে ভণ্টিয়ে বাগৰি পৰি গ'ল হয় মানে Oh my god. সেইফালে মানুহবোৰে আছে সেইফালে যাব পাৰি ইফালে যাব পাৰি এইবিলাক এইটো পুখুৰীটো দেখাই দিম এইফালে এইটো পুখুৰী ধুনীয়া কৰি দেখাই দিছোঁ আমি খোজকাঢ়ি আছোঁ আৰু এইবিলাক বাঁহৰ গছ ইয়াতে এইবিলাক মানে চবেই নামবিলাক লিখি থৈ দিছে গাৰ্লফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ডৰ নাম লিখি থৈ দিছে D+S S+D R+S B+P A+B D+S বহুত গোটেইখন লিখি থৈ দিছে মানে চবে কয় আৰু এতিয়া যাৰে যেনেকৈ বোলে যোৰাৰ নাম লিখে সেইটো যোৰা বোলে সফল হয় ময়ো লিখিয়ে থৈ যাওঁ নেকি হয় নেকি সঁচাকৈ দেখোৱে নেকি মই এইবোৰ চাব পাৰে গোটেইখন একদম লিখি থৈ দিছে মানে S+D গোটেই লিখি থৈ দিছে এইটো কামোৰ S+D ये वाला मेरा है এয়াই হৈছে আমাৰ হিড়িম্বা বাথৌ মন্দিৰ ভিতৰত নোসোমাওঁ এইফালে Wow. জানা নাই মন্দিৰৰ ইফালে হাত ধোৱা মেচিন সেয়া জিৰণি ঘৰ গাৰ্লফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ডবিলাক বহি থাকে তাতে এইবিলাক ফুল নানান ধৰণৰ ফুল কি কৰিব যাওঁ আকৌ পুখুৰীত এইটো ডাষ্টবিন পুখুৰীত ডাঙৰ মাছ আছে কাছ আছে
আৰু এইখিনিয়ে আমি এতিয়া যাম ঘৰলৈ, বেছি দেৰি নকৰোঁ বাৰু। এই আৰু ঈশ্বৰৰ এইফালে মন্দিৰ আমি একপাক ঘূৰি আহিলোঁ নেক্সট আমি যে গৈছিলোঁ প্ৰথম সেইফালৰ পৰা এইফালে এইখিনি লাষ্টৰ অংশ। এইডালত মানে ফটো তুলিব ইয়াতে ভাল। ধুনীয়াকৈ কোনোবাই ফটো চটো তুলিলে তুলিব পাৰে আৰু এইবিলাক মানুহ আছে। আৰু এয়া দেখিছেনে মানুহবোৰে মানে ফটো তোলাতে ব্যস্ত হৈ আছে চবে। আৰু এইফালে এইখন গেটখন। যাম ঘৰলৈ যাওঁ। এইখন গেটখন। আমি এতিয়া ঘৰত যাব আহিলোঁ। বহুত দেৰি হ'ল বাৰু, ভিতৰত নোসোমালোঁ আজি। এনে কেতিয়াবা আহিলে ভিতৰত সোমাওঁ, কিন্তু আজি এনেই আহিম বুলি পেলাই অহা নাছিলোঁ অৱশ্যে, কিন্তু এনেই আহিলোঁ আৰু ভিতৰত নোসোমালোঁ, আমি যিহেতু আমাৰ চেণ্ডেলযোৰ পিন্ধো। ড্ৰেছ পোছাকো অলপ বেয়া বুলিয়ে ক'ব লাগিব বাৰু। আহিলে আমি এনেই মেখেলা চাদৰে পিন্ধি আহোঁ, তো মেখেলা চাদৰ পিন্ধি অহা নাইতো, এইকাৰণে আমি ভিতৰত এতিয়া আমি নোসোমালোঁ। যাওঁ। এয়া বাহিৰৰ অংশ এইখিনি। বাই বাই দি। বাহিৰত এইখিনি হাততো আপোনালোকে কোনোবাই ফটো চটো তুলিলে তুলিব পাৰে। আহিব আপোনালোকেও, ভাল লাগিব। আজিলৈ বাই বাই। এতিয়া যাওঁ। আৰু এয়া চাওকচোন, মই এটা মানে ৰিলচকে বনাই দিলোঁ আৰু। तू ही यार मेरा मुझको क्या दुनिया से लेना धड़कन ये कहती है বাই বাই।